আজিকালি আমাৰ আধুনিক অসমীয়াখিনিয়ে বজাৰৰ পৰা কিনা লাড়ু পিঠাৰে আপোনাৰ মাঘৰ বিহু উদযাপন কৰে। বিশেষকৈ চহৰাঞ্চলৰ, মই বাৰু গাঁও অঞ্চলৰ কথা মই ক'ব নাযাওঁ, কিন্তু বিশেষকৈ চহৰাঞ্চল বা টাউন অঞ্চলৰ যিবিলাক নেকি মানে আধুনিক অসমীয়া, যিবিলাক নেকি আধুনিক হৈ পৰিছে, তেওঁলোকে এতিয়া বৰ্তমান আপোনাৰ বজাৰৰ পৰা লাড়ু পিঠা কিনি পেলাই অতিথিক আপ্যায়ন কৰে। কিমান লাজৰ কথা অসমীয়াৰ কাৰণে যে আজি অসমীয়া মানুহে নিজৰ আপোনাৰ উৎসৱৰ লগত জড়িত বস্তুবিলাক বনাব নজনা হৈছে। কিন্তু এইখিনি আধুনিক অসমীয়া মানুহখিনিয়ে ঠিক খ্ৰীষ্টমাছৰ সময়ত কিন্তু কেক কাটিব জানে, চাইনিজ ডিছ বনাব জানে, ইটালিয়ান ডিছ বনাব জানে, কিন্তু নিজৰ জাতীয় উৎসৱত জড়িত বস্তুখিনি বনাব নাজানে। কিমান লাজৰ কথা যি অসমীয়াৰ কাৰণে যে আপোনাৰ অসমীয়া মানুহ হৈ পেলাই বজাৰৰ পৰা কিনা বস্তুৰে লাড়ু পিঠা কিনি পেলাই অতিথিক আপ্যায়ন কৰি আছে। কিমান লাজৰ বিষয় হয় এটা যে অসমীয়া মানুহ হৈ পেলাই অসমীয়াৰ ঘৰত লাড়ু পিঠা নবনে। বহুতৰ ঘৰত বনে, মইতো নকওঁ যে আমাৰ অসমীয়া মানুহে লাড়ু পিঠা বনাব নাজানে, জানে। কিন্তু বিশেষকৈ চহৰ অঞ্চল যিবিলাক অসমীয়া মানুহে বসবাস কৰি আছে, তেওঁলোকে বজাৰৰ পৰা লাড়ু পিঠা কিনি পেলাই আপোনাৰ অতিথিক আপ্যায়ন কৰে, মাঘৰ বিহু উদযাপন কৰে। কিন্তু এওঁলোকেই আপোনাৰ খ্ৰীষ্টমাছৰ সময়ত আপোনাৰ কেক বনাব জানে, কেক বনাই পেলাই খ্ৰীষ্টমাছ উদযাপন কৰিব জানে। নিউ ইয়েৰত আপোনাৰ কেক বনাব, বিভিন্ন সময়ত আপোনাৰ চাইনিজ ডিছ বনাই কিনে আপোনাৰ হোৱাটছএপত ষ্টেটাছ দিব, ফেচবুকত পোষ্ট দিব, আজি ইটালিয়ান ডিছ বনাইছে, চাইনিজ ডিছ বনাইছে। কিন্তু এই আধুনিক অসমীয়া মানুহখিনিয়ে কিন্তু মাঘৰ বিহুত পিঠা বনাই পেলাই, লাড়ু বনাই পেলাই ষ্টেটাছ দিব নাজানে। কিন্তু বনাবতো নাজানে, সেইটো দূৰৰে কথা। এওঁলোকে এতিয়া বৰ্তমান আমাৰ অসমৰ আধুনিক অসমীয়া মানুহখিনি যেতিয়া আধুনিক হৈ আছে, আধুনিক দেখাবৰ কাৰণে বিচাৰে, তেওঁলোকে বজাৰৰ পৰা আপোনাৰ লাড়ু পিঠা কিনি পেলাই আপোনাৰ অতিথিক আপ্যায়ন কৰি আছে। অসমীয়াৰ কাৰণে এইটো লাজৰ কথা হয়নে নহয়? নিজৰ জাতিৰ লগত নিজৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত বস্তুখিনি যদি আপোনালোকে যদি নাজানে, তো ইয়াতকৈ ডাঙৰ লাজৰ কথা কি হ'ব পাৰে অসমীয়াৰ কাৰণে? আমাৰ অসমীয়া চব জানে, কিন্তু সময়ত একো নাজানে। সকলোকে মই কোৱা নাই সকলোৱে গাত পাতি নল'ব, কিন্তু যিখিনিয়ে কৰি আছে, যিখিনি নেকি বজাৰৰ পৰা লাড়ু পিঠা কিনি পেলাই আপোনাৰ অতিথিক আপ্যায়ন কৰি আছে, তেওঁলোকে মাঘ বিহু যে উদযাপন কৰি আছে, মতলবটো কি থাকিল আপোনাৰ মাঘ বিহু পাতাৰ? নিজৰ জাতিৰ বা নিজৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত বস্তুখিনি ভালকৈ জানিব লাগে। কি ইমানখিনি নেকি আমাৰ সক্ষমতা নাই নেকি যে আমি অন্য সম্প্ৰদায়ৰ মানুহৰ পৰা আপোনাৰ মানে বজাৰৰ পৰা কিনা লাড়ু পিঠাৰে আমি অতিথিক আপ্যায়ন কৰিব লগা হৈছে আমাৰ অসমীয়া মানুহে? দেখা পাওঁ বজাৰত যেতিয়া যাওঁ নহয়, দেখা পাওঁ পেকেটিং কৰা আপোনাৰ লাড়ু পিঠাবিলাক। এই বৰ্তমানে মাঘৰ বিহুৰ সময়ত পেকেটিং কৰা আপোনাৰ লাড়ু পিঠাৰ পেকেটবিলাক আমাৰ অসমীয়া মানুহে কিনি আছে, কিনি অতিথিক আপ্যায়ন কৰিব।